স্বাগতম জনাইছোঁ আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাব 2000 years later আৰু এতিয়া বাজিছে পুৱা 9টা বাজিছে ইমান বৰষুণ দিছে ৰাতিপুৱা একদম একেবাৰে ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে কি কৰিব বাৰিষা চিজন একেবাৰে বৰষুণৰ বতৰত বৰষুণ দি আছে একেবাৰে পানী হৈ গৈছে এফালে গোটেইবোৰ একদম বাৰীৰ পৰা জংঘল হৈ গৈছে বাৰিষাৰ বতৰ তাতে বৰষুণবোৰ বনবোৰ পৰা গজি গৈছে একেবাৰে বৰষুণ দি দিছে গোটেই আমাৰ চোতালতো পানী হৈছে গোটেইবোৰ বৰষুণ এইকেইটা আমাৰ হাঁহকেইটা চৰি আছে পানী হৈছে যে বহুত ভাল পাইছে A few moments later হেল্ল' গাইজ গুড ইভিনিং আজি ৰাতিপুৱা ভাবিছিলোঁ সকলোবোৰ দেখাম ৰাতিপুৱাৰ পৰা দিনটো কেনেকৈ গ'ল সকলোবোৰ দেখাম বুলি ভাবিছোঁ কিন্তু ইমান বৰষুণ ক'তো ওলাই যোৱা নহয় তাকে এতিয়া গধূলি টাইমত এতিয়া চাহ তাহ খাই ল'লোঁ আৰু এতিয়া মই বনাম বুলি ভাবিছোঁ সৰু মাছ পাতত দিয়া হাজবেণ্ডে আনিলে ওলাই গৈছিলে আমাৰ এফালে পূৰা মাছ ধৰিছে তাকে সৰু মাছ অলপ আনিলে তাকে চাওকচোন মই সৰু মাছ পাতত দিম বুলি ভাবিছিলোঁ চাওকচোন আপোনালোকে মই বাৰু কেনেধৰণে বনাওঁ ইয়াত লৈছোঁ সৰু মাছ এইখিনি সৰু মাছ হয় ইয়াত লৈছোঁ এটা ভোট জলকীয়া এইখিনি আৰু নহৰু আদা ইয়াত লৈছোঁ হালধিৰ পাত এতিয়া হালধিৰ পাতত মানে পাতত দিলে কিবা এটা গোন্ধটো বহুত ভাল লাগে সেইকাৰণে হালধি পাতটোকে লৈছোঁ এতিয়া এই মাছখিনি হালধি নিমখ দি সানি লৈছোঁ ইয়াত লৈছোঁ মাছ এইবোৰ দি লৈছোঁ মাছখিনি ইয়াত মাছ দি ল'লোঁ ইয়াত দিছোঁ আদা নহৰুবোৰ দি দিছোঁ আদা নহৰুবোৰ দিলোঁ আৰু এতিয়া দিছোঁ অলপ মিঠাতেল দি দিছোঁ দিলে গোন্ধটো ভাল লাগিব আৰু ভোট জলকীয়া অলপ দি দিছোঁ ভোট জলকীয়া দি দিছোঁ অলপ জালকৈ খাই ভাল লাগে হৈ যাব এতিয়া পাতখন মেৰিয়াই বান্ধি দিওঁ পাত মেৰিয়াই দিছোঁ মেৰিয়াই দিয়া হৈ গৈছে আৰু অলপ আছে মাছ এই মাছখিনি ভোল আৰু ঔটেঙা দি বনাব বোলে হাজবেণ্ডে আৰু আমাৰ ছোৱালীজনীয়ে পঢ়ি আছে কিতাপ পঢ়ি আছে তাই এতিয়া পঢ়িবলৈ লাহেকৈ ধৰিছে আৰু চাওকচোন কি পঢ়িছে কেনেকৈ পঢ়িছে তাই দেখাওঁ বহুত দুষ্ট ছোৱালী হয় দেই তাই বহুত দুষ্ট খালি মাকক আমনি কৰা ছোৱালীজনী ইয়াত বনিছে ভোল আৰু ঔটেঙা মাছ দিয়া আৰু এইফালে হৈছে এয়া মাছ পাতত দিছিলোঁ লাহেকৈ হৈছিলে ওপৰ পাতবোৰ অলপ অলপ জ্বলি গৈছে একো নাই ভিতৰবোৰ একো নাই হোৱা ইয়াৰ বনিছে আৰু আজি হাজবেণ্ডে বনাইছে দেই A few moments later এয়া মোৰ পাতত দিয়া মাছখিনি হৈ গ'ল আৰু নেমু চেপি দিম অলপ আৰু এইখিনি হৈছে পিঁয়াজ দি বনোৱা মাছ এতিয়া আমি বাঢ়ি লৈছোঁ সকলোৱে ভাত বাঢ়ি লৈছোঁ তলতে দিছোঁ গৰমকালে তলত খাই ভাল লাগে ডাইনিঙত খোৱাই নহয় এয়া আমাৰ টিকলিটি ভাত এয়া আমি লৈছোঁ খাবলৈ এইবোৰ আমি বাঢ়ি লৈছোঁ খাবলৈ
এতিয়া খাই বৈ আজৰি হ'লোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই শুভৰাত্ৰি